আপোনালোকে দেখাই পাইছে এই ধনশিৰি নদীটো প্ৰবাল সোঁত যেনেকুৱা গৰাখহনীয়া হৈছে ইতিমধ্যে 13-14টাকৈ পকা ঘৰ পৰিয়াল ধনশিৰিত দাহ গৈছে ঘৰ দুৱাৰ ভাঙি লৈ গৈছে তেওঁলোকে এটুকুৰা বস্তু ওলাব পৰা নাই মানুহখিনি প্ৰাণ লৈ কোনোমতে বাচি গৈছে এতিয়াও প্ৰায় 10-15খন ঘৰ এতিয়া যাও হৈ আছে এটা উপস্বাস্থ্য কেন্দ্ৰ গুচি গ'ল ইয়াৰে অকমান 300 মিটাৰ দূৰত এটা চৰকাৰী বিদ্যালয় আছে এখন যাব এখন চৰকাৰী ভেটি আছিলে চৰকাৰী টয়লেট আছিলে চৰকাৰী পানীৰ ব্যৱস্থা আছিলে এইখিনি যাও অৱস্থা হৈ আছে কিন্তু চৰকাৰীভাৱে ইয়াৰ বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল বা উপস্বাস্থ্য কেন্দ্ৰটো বচাবৰ কাৰণে যি চেষ্টা কৰিব লাগিছিল চৰকাৰী বিদ্যালয়খন বচাবৰ কাৰণে যিটো চেষ্টা কৰিবলৈ তেওঁলোকে কোনো চেষ্টা হাতত লোৱা দেখা যোৱা নাই আনকি যিখিনি মানুহৰ ঘৰ দুৱাৰ গুচি গ'ল তেওঁলোকে এতিয়া ৰাস্তাত পৰি আছে ওপৰৰ পৰা বৰষুণ পৰি আছে এখন ত্ৰিপাল নাই তেওঁলোকৰ পশুধনৰ খাদ্য নাই গোটেই গাঁওখন এতিয়া প্লাবিত হৈ গৈছে ঘৰে ঘৰে পানী তেওঁলোকৰ খোৱা বোৱা নাই তো অতি ভয়ংকৰ পৰিস্থিতি সেইকাৰণে চৰকাৰী বিষয়াসকলক বিভাগক অনুৰোধ জনাইছোঁ তেওঁলোকে অতি শীঘ্ৰে ব্যৱস্থাখিনি ল'ব লাগে আৰু মানুহখিনি ওচৰত আহিব লাগে সাহায্যৰ ব্যৱস্থা কৰিব লাগে আৰু ধনশিৰি যিটো প্ৰটেকশ্যনৰ কিবা এটা ব্যৱস্থা হাতত ল'ব লাগে ৰৌমাৰী বিলপাৰ নদীৰ পাৰ খেৰণি হৈ বৈ যোৱা ধনশিৰি নদীখন আগৰ পৰাই এই নদীখন এনেকুৱা মাজে সময়ে যিকোনো অঞ্চলত বেয়াকৈ ক্ষতি কৰে যদি এইবাৰ অন্যান্য বছৰৰ নিচিনা এইবাৰো কৰিছে আমাৰ ইয়াত উপস্বাস্থ্য কেন্দ্ৰ এখন আছিলে তাৰপিছত কিছুমান ঘৰ গাঁৱৰ ঘৰবিলাক পকী ঘৰ পিয়াময় ঘৰ কিন্তু যথেষ্ট মানে বাঁহ কিবা কিবি দি ব্যৱস্থা কৰা হৈছিল যদিও তৎক্ষণাত কিবা এটা উপায় উলিয়াব পৰা নাই যেতিয়া পানীটো কমিব তেতিয়া আমি বিভাগীয় মানুহৰ লগত যোগাযোগ কৰিছোঁ তেখেতেও কৈছে আশ্বাস দিছে কিবা এটা পাৰ্মানেণ্ট সলিউশ্যন নিব বুলি কৈছে আমাৰ ইয়াৰ প্ৰতি মানে চৰকাৰে নজৰ দিছে বুলি ক'ম যিহেতু আমাৰ ইয়াৰ মাজত আহি আছে MLA আহি আছে প্লাছ বিভাগীয় মানুহখিনিও আহি আছে আমাৰ মাজত বিভিন্ন মানুহে আহি আছে কিন্তু কৰিবলগীয়া একো নাই অলপ সময়ৰ দৰকাৰ সময়খিনি পালে আমাৰ ইয়াত যদি অলপ চৰকাৰে সহায় কৰে তেতিয়া আমাৰ উপকাৰ হ'ব আমাৰ এই চৰাঞ্চলৰ বিশেষকৈ খেতি প্ৰধান মানুহখিনি আৰু বেলেগ কোনো উপাৰ্জন নাই এইটোৱে উপাৰ্জন খেতি বাতি কৰি খাই থাকে যে নহওক এই নদীখন যদি কিবা পাৰ্মানেণ্ট এটা সলিউশ্যন ওলাই দিয়ে গভৰ্ণমেণ্টে আমি তাৰ কাৰণে গভৰ্ণমেণ্টলৈ অনুৰোধ জনাম আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মই অনুৰোধ জনাম যাতে